আতিয়াৰ পৰা ৰেচন কাৰ্ডধাৰীসকলে কেৱল চাউলহে পাব। লগত দিয়া চেনি, দালি আৰু নিমখ বন্ধ কৰি দিয়া হৈছে। কিন্তু কিয় বন্ধ কৰা হ'ল? প্ৰকৃততে ৰাজ্য চৰকাৰে 2025 চনৰ নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডধাৰী পৰিয়ালক কম মূল্যত দালি, চেনি আৰু নিমখ যোগান ধৰি আহিছিল। এই আঁচনিৰ বাবে চৰকাৰে দিয়া বিশেষ ভৰ্তুকিৰ সময়সীমা মে' মাহত শেষ হোৱাত জুন মাহৰ পৰা এই সামগ্ৰীসমূহৰ বিতৰণ সাময়িকভাৱে বন্ধ কৰা হৈছে। ফলত এতিয়াৰ বাবে ৰেচন দোকানত চাউল লাভ কৰিব, কিন্তু চেনি, দালি আৰু নিমখ নাপাব। নতুন বাজেট বা চৰকাৰী সিদ্ধান্ত অহাৰ পিছত পুনৰ এই সামগ্ৰীসমূহ যোগান আৰম্ভ হ'ব পাৰে বুলি জানিব পৰা গৈছে। প্ৰায় ৭০ লাখ ৰেচন কাৰ্ডধাৰী পৰিয়াল এই সিদ্ধান্তৰ দ্বাৰা প্ৰভাৱিত হ'ব বুলি খবৰ প্ৰকাশ পাইছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে আহিল এটা গুৰুত্বপূৰ্ণ আপডেট। যদি আপুনিও অৰুণোদয় আঁচনিৰ অধীনত প্ৰতি মাহে আৰ্থিক সাহায্য লাভ কৰি আছে, তেন্তে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। বৰ্তমান বহু হিতাধিকাৰীয়ে সুধি আছে যে জুন মাহৰ অৰুণোদয় আঁচনিৰ ধন কেতিয়া একাউণ্টত জমা হ'ব। জুন মাহৰ কিস্তি 10 জুনৰ ভিতৰত বা তাৰ আশে-পাশে লাভ কৰিব নেকি? আপোনালোকক জনাই দিওঁ যে অৰুণোদয় আঁচনিৰ ধন সাধাৰণতে প্ৰতি মাহে চৰকাৰে DBT ব্যৱস্থাৰ জৰিয়তে পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰে। কিন্তু ধন জমা হোৱাৰ সঠিক তাৰিখ, বেংকিং প্ৰক্ৰিয়া, চৰকাৰী অনুমোদন আৰু প্ৰশাসনিক কাৰণত কিছু আগপিছ হ'ব পাৰে। সেয়েহে যদি এতিয়াও আপোনাৰ একাউণ্টত ধন জমা হোৱা নাই, চিন্তা কৰাৰ প্ৰয়োজন নাই। নিয়মিতভাৱে আপোনাৰ বেংক একাউণ্ট, পাছবুক বা মোবাইল SMS চেক কৰি থাকিব।